ৰঙিয়াত বৃহৎ পৰিমাণৰ গুটখা জব্দ। আজিৰ দিনত ৰঙিয়া ষ্টেচন ৰোডৰ দীনদয়াল গুপ্তা নামৰ এগৰাকী লোকৰ বাসগৃহৰ পৰা ৰঙিয়া আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। জানিব পৰা মতে ৰঙিয়া আৰক্ষীয়ে এক গোপন তথ্যৰ পম খেদি দীনদয়াল গুপ্তাৰ ঘৰৰ পিছফালে থকা অব্যৱহৃত শৌচাগাৰৰ ভিতৰত প্ৰায় 10 কাৰ্টুন গুটখা জব্দ কৰে। ঘটনাৰ লগত জড়িত আন দুজন ব্যক্তিৰ লগতে দীনদয়াল গুপ্তাক ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দীনদয়াল গুপ্তা নামৰ ব্যৱসায়ীগৰাকীয়ে লকডাউনৰ সুযোগ লৈ অতি উচ্চ দৰত গোপনে গুটখাসমূহ বিক্ৰী কৰি আছিল। ৰঙিয়া আৰক্ষীক বিজেপিৰ সংখ্যালঘু নেতা নেকিবুদ্দিন আহমেদ আৰু ছাত্ৰ সন্থাৰ বুবুল আলীয়ে বিশেষভাৱে সহায় কৰে।